First Pentecost the whole go as. You're ready to perform? Yeah. Bag হৈ গ'ল পেকিং কালি কাৰণে গাইছ ফুল ৰেডি এটা খাব পাৰিব তো বৰষুণৰ কাৰণে মানে এইটো বেষ্ট হ'ব কাউণ্টিং দিয়া আছে কোনো টেনশ্যন নাই খোৱা বোৱা টেনশ্যন নাই মোৰ এনিক লৈ পিনি গাইছ গৈ আছে হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ গাইছ বিহৰা ফাৰ্ষ্ট পেণ্টিকষ্ট হ'বলৈ গৈ আছোঁ আজিৰ পৰা নাই একচুৱেলি বাট আজি আমি যাম আজি গৈ পিনি আমি তাত থাকিম এদিনেই হ'ব বাট দুটা ছেশ্যন আছে ঠিক আছে তো মই থাম্বনেইলত চাব পাৰিছোঁ প্ৰগ্ৰামটো দি দিম বেনাৰটো আছে চাইছে স্পীকাৰ কোনে আহিব গোটেইখিনি বেনাৰত দেখি আছে আপোনালোকে ঠিক আছে তো এতিয়া মই ওলালোঁ আজিতো প্ৰগ্ৰাম নাই আজিতো মই থাকিব লাগিব সেইকাৰণে লৈ গৈছোঁ কাপোৰ কানি চব মই বৰ্তমান গোলাঘাট গৈছিলোঁ ৰাতিপুৱা টাইমত পূৰা বৰষুণ দি আছে ঠিক আছে তো সেইকাৰণে ব্লগ তেনেকৈ বনাব নহ'লে তো গ'লোঁ বেনাৰ আছিলে বেনাৰ মই আনিলোঁ ঠিক আছে তো এতিয়া বাইকত যাম আৰু বেগ হৈ গ'ল পেকিং কালিৰ কাৰণে গাইছ ফুল ৰেডি হেলমেট বৰ্তমান ল'লোঁ হেলমেটটো ল'বই লাগিব যেনেকৈ হ'লে এনি হওক তো এতিয়া যাওঁ মোৰ এনিক লৈ পিনি গাইছ গৈ আছে বাকী মই থকা ভিডিঅ'টোত আমাৰ তাত আছে ৰমিঅ' হাই কি খবৰ ঠিক ঠাক আমাৰ ৰমিঅ' যাব বৰ্তমান গিটাৰ শিকি আছে প্ৰেক্টিচ কৰি আছে এয়া বেগ চেগ লৈ একদম ৰেডি ল'ৰা তো আমি গাইজ গৈ আছোঁ বাকী বহি থকা ভিডিঅ'টোত যদি ভাল পায় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বহুত দিন ব্লগ চলগ দিয়া নাই তো লাইক কৰক শ্বেয়াৰ কৰক যদি ভাল পায় ঠিক আছে আৰু যদি নতুনকৈ চাই আছে কোনোবাই মোৰ চেনেলত দেন ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ 100 ৰুপিছত তেল ভৰাই লৈছোঁ তেল একেবাৰে নাছিলে মই ডিপাৰ মাৰি আছিলে আমি যাম লেফ্ট এই ভিউ গাইজ আপোনালোকে এনজয় কৰক কেনেকুৱা লাগিছে ঠিক আছে মানে আপোনালোকে যদি আফটাৰ 8 যদি ওলাই যায় ঘৰৰ পৰা দেন ইয়াত যদি আহি পায় আপুনি য'ৰ পৰাই আহিছে মানে ইয়াত যদি আপুনি 8টা আগত যদি ক্ৰছ নকৰে দেন আপোনালোকৰ যদি এইটো পাৰ কৰিবলৈ আকৌ আপোনাৰ 1 ঘণ্টা লাগিব 1 ঘণ্টাটো মই কম কৈছোঁ 1.5 ঘণ্টা 2 ঘণ্টা লাগি যাব পাৰে অকল এই ৰাস্তাটো ভাবি চাওক ইমানে বেয়াকৈ যাম লাগে চ' ফাইনেলি গাইছ আমি আহি পালোঁ বৰ্তমান হেলমেট পিন্ধি চলি অৱস্থা দিছে গোটেই একদম হেৰি হৈ গ'ল বহি গ'ল একেবাৰে ঠিক আছে তো চাৰ্জটো হৈছে এইটো ভিতৰত দেখাই আছোঁ ৰ'ব এইটো হৈছে গীৰ্জাঘৰ তো আমাৰ প্ৰগ্ৰাম কাইলৈ ইয়াতে আছে ঠিক আছে এতিয়া সজা মেলা অলৰেডি অলমষ্ট হৈ গৈছে বেলেঞ্চ লগাই দিলে এতিয়া বেনাৰবিলাক ইয়াত আছে গাইছ বেনাৰখিনি তাত এনেকৈ লগা যাব এটা ইয়াত এটা লগা যাব এনেকৈ আগপিনে ঠিক আছে তো বাকী আপোনাক দেখাই আছোঁ খোৱা ঘৰটো এতিয়া বৰ্তমান চলি আছে কাম চাফ চিকুণটো কৰিব লাগিব ঠিক আছে স্কুল ঘৰ মানে স্কুল ঘৰ একচুৱেলিটো হল টাইপ আছে স্কুল আছিলেতো স্কুলৰ ল'ৰা ছোৱালীবিলাক তাৰ মানে খোৱা খানা চানা যদি পাতে তো সেই হলটোতে খায় মানে তো আমি ৰিকুৱেষ্ট কৰি পিনি মানে ৰাজেশ নন্দ আংকল তেখেতে কথা পাতিলে যে স্কুল ঘৰ এখন আছে এটা তাতে খানা চানা খোৱা পৰা মানে সুবিধা আছে তো গাইছ এইটো হয় হলটো ঠিক আছে ইয়াতে খাব পাৰিব তো বৰষুণৰ কাৰণে মানে এইটো বেষ্ট হ'ব কাউণ্টিং দিয়া আছে কোনো টেনশ্যন নাই খোৱা বোৱা টেনশ্যন নাই তো বহুত মানে ডাঙৰ স্পেচ আছে ইয়াতে চাইছেনে তো মেবি মোৰ মতে 50জন চাগে আৰামত মেবি হৈ যাব লাগে মোৰ মতে চ' ফাইনেলি গাইছ এতিয়া ৰাতি বাঢ়িছে গাইছ 9টা 9:30 হ'ল দেখিছে তো আমাৰ বেনাৰ চেনাৰ লগাবলৈ আছিলে তো এতিয়া আমাৰ হৈ গ'ল এইটো বেনাৰ লগালোঁ চব এইটো লাগি গ'ল ৰাস্তা ইপিনে আছে এইটো ৰাস্তা তো এইফালে আমাৰ চাৰ্জটো মানে সোমাই যাব পৰা এতিয়া বেনাৰটো ইয়াত লগালোঁ এইফালে চাৰ্জটো আহি পেলাই আছে হা সেইটো লাইট জ্বলি আছে দেখিছেনে তাত চাৰ্জ আছে তো ব'লক চাৰ্জটো আগতে দেখাই আছোঁ এইটো চাৰ্জৰ বেনাৰ আগপিনে লগাই দিছোঁ বেনাৰকেইটা ছেইম আছে আমাৰ চাউণ্ড ছিষ্টেমৰ কাৰণে বহুত প্ৰব্লেম হৈ আছিলে আজি তো বাট ফাইনেলি ঈশ্বৰে যোগালে যেনেকুৱা হ'লোঁ বেনাৰ লাগি গ'ল ভিতৰত বাকী এটা কাম চলি আছে চাউণ্ড ছিষ্টেমৰ আৰু কাইলৈ মেইন প্ৰগ্ৰাম হ'ব তো কাইলৈ যেতিয়া প্ৰগ্ৰাম হ'ব আপোনাক গোটেইখিনি দেখাম টিল দেন গুড নাইট গুড মৰ্ণিং সকলোকে তো মোৰ ডে 2 ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ কাৰিকৰ মানুহখিনিও আহি আছে ঘৰতে আছে ওলাব এতিয়া চাগে মেবি কথা হোৱা নাই ফোনত আহিব আৰু তো মই জাষ্ট গুড মৰ্ণিং দেখাই আছোঁ প্ৰগ্ৰামটো কি হ'ব কেনেকৈ হ'ব পানীৰ টেংকি আহি গ'ল 5000 লিটাৰ তো যথেষ্ট আছে বাকী ৰাতিপুৱাৰ ভিউ এয়া 2 hours later চ' ফাইনেলি গাইছ আমি ৰেডি হৈ গ'লোঁ পূৰা একদম আমি ওলালোঁ তো মজেছো ওলাই গ'ল চ'
So we are ready to perform. Yeah. How's the juice? Hi, hi. एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह कैसा लगा मेरा मजाक? কেনেকা লাগিছে এবাৰ কমেন্ট কৰি জনাই দিয়ক। Avoid the jungle, please. तुमसे ना हो पाएगा তো ফাইনেলি গাইজ আমাৰ টাইম হৈ গ'ল গাইজ 10টা আমাৰ 4:30 আহিলে এই গাড়ী তো অলপ গৈছে ৰিফ্ৰেছমেণ্ট অলপ হ'বলৈ ষ্টাৰ্ট হ'ব আৰু এতিয়া মানুহখিনিও আহিছে এৰাৰ আগে
Nolabi 50 days, Nolabi 7 weeks. Inigaw kaya. Itu week to pura Pentecost in week ase. 7 into 7 wale 49 na 49 days. Nolabi 1 2 3 count kuri kena. Good Friday kuri je, Easter Sunday kuri je. Easter Sunday kon din asile itu sa April na April 20 ase noy. April 20 pura count kuri le aji to 50 days. Itu din je tar bisasi kantu aji kena jamma kuri thake ase. Iniga thaka din je পবিত্র আত্মা তার পয়লা করে রাখা নিচিনা তাৰ পাঠাইছে কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি পাছে সেই পিঠা ভোজন কৰক আৰু সেই পান পাত্ৰ পান কৰক প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টই আমাক কৈছে এই প্ৰভু ভোজৰ বেদীৰ ওচৰলৈ অহাৰ আগত আমি আটাই নিজৰ জীৱনটো আমি পৰীক্ষা কৰিব লাগে অযোগ্য ৰূপে ইয়াক গ্ৰহণ কৰিব নালাগে আমি যদি কাৰোবাক মাপ দিব পৰা নাই তেওঁক সমান নিদিয়াকৈ আমি গ্ৰহণ কৰিব নালাগে আমি যদি কিবা এটা ভুল কৰিছো আমি যদি পাপত আছো ব্যৱচাৰত আছো আমি এই পান পাত্ৰ গ্ৰহণ কৰিব নালাগে কাৰণ এই পবিত্ৰ পান পাত্ৰ এইটো কাৰণে আমি আত্মাত শক্তি পাব কাৰণে আত্মাত বৃদ্ধি হ'ব কাৰণে আত্মাত আগুৱাই যাব কাৰণে এই প্ৰভু ভোজ আমি গ্ৰহণ কৰিম মই এটা পদ কৰিম আৰু তাৰ পিছতে আমি প্ৰাৰ্থনাত যাম প্ৰভু যীশু সেই ৰাতি শত্ৰুৰ হাতত উদাই দিয়া হৈছিল যীশুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্যবিলাকক দি ক'লে লোৱা খোৱা এই মোৰ শৰীৰ মোক সোঁৱৰিবৰ অৰ্থে ইয়াকেই কৰিবা সেইদৰে ভোজনৰ পাছত পান পাত্ৰকো লৈ ক'লে এই পান পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম তোমালোকে ইয়াক যিমান বাৰ পান কৰা সিমান বাৰ মোক সোঁৱৰিবৰ অৰ্থে ইয়াকেই কৰিবা প্ৰেজ দ্য লৰ্ড গতিকে আহক আমি এই পান পাত্ৰ পিঠা আৰু ঈশ্বৰৰ লোৱা যি ব্লাড আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ ছাৰৰ পৰা আৰম্ভ কৰি আমি Praise God, praise the Lord, praise the Lord. Unto thy great hand and I do pray that thou art going to bless upon thee, so that whosoever taken your body and drinking your blood, O Lord Jesus, we all will get a blessing from thee to glorify your name. O Lord Jesus, give that power to overcome all kinds of temptations and trials and troubles. And Lord, may thou provide all the needs of your people. For I pray all these things in the name of our Lord and Savior Jesus Christ. Amen. Praise the Lord. Praise the Lord. Praise the Lord. আমি এটি গীত গাই থাকিম তেজেৰে তেজেৰে প্ৰভু যীশু তেজেৰে পামুৰ মদিয়া পামুৰ মদিয়া So finally guys, আমাৰ গোটেই প্ৰগ্ৰাম খতম হ'ল এতিয়া ফাৰ্ষ্ট ছেশ্যনটো খতম হৈ গ'ল তো মোৰ মাত বহি গ'ল গাইজ শুনি পাইছে মোৰ মাতটো চাগে অকণ চেঞ্জ লাগিছে অলপ ৰাতিপুৱাতকৈ এতিয়া চাগে মোৰ অকণ চেঞ্জ হৈছে কাৰণ গান গাওঁতে অকণ চিঞৰি চিঞৰি গাব লগা হৈছিল অভিয়াছলি বহিবই তো আমাৰ এতিয়া বৰ্তমান মানুহখিনি আহি আছে সোমাইছে এটা এটাকৈ খানা খাবলৈ তো আমিও খাই লওঁ বহুত ভোক লাগিছে